মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে পুথি অধ্যয়ন পাঠটিৰ ৩ নম্বৰ প্ৰশ্নৰ উত্তৰসমূহলৈকে আলোচনা কৰিছিলোঁ। ৪ নম্বৰ প্ৰশ্নৰ উত্তৰটো আমাক আৰ্হি পঠন দিছে, তাৰ পৰা আমি নিৰ্দিষ্ট কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। প্ৰথমে আমি আৰ্হি পঠনটো পঢ়ি লওঁ। প্ৰহনৰ পৰা দূৰৈ মাণিক হাততে পোৱা যায়। মাণিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঠটিত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে, আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৈ মাণিক সদৃশ জ্ঞানসমূহ প্ৰহনৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। এতিয়া আমাক তলত দিয়া প্ৰশ্নসমূহ বহলাই লিখিব লাগে। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। ইয়াৰে উত্তৰটো মই আণ্ডাৰলাইন কৰি দিছোঁ। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনাৰ পৰা আৰম্ভ কৰি আমি প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল, এইখিনিলৈকে আমি উত্তৰটো কৰিব লাগিব। দ্বিতীয় প্ৰশ্নটো বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। এই উত্তৰটো মই আণ্ডাৰলাইন কৰি দিছোঁ। গ নম্বৰ প্ৰশ্নটো দিছে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰে উত্তৰটো মই তোমালোকে বুজিব পৰাকৈ আণ্ডাৰলাইন কৰি দিছোঁ। গতিকে এই উত্তৰসমূহ তোমালোকে নিজৰ নিজৰ বহীত কৰি ল'বা হওক। ৫ নম্বৰৰ প্ৰশ্নটো দিছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত বহলাই লিখা। ইয়াতে তোমালোকক সেই প্ৰশ্নটোৰ উত্তৰো মই চিহ্নিত কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা উত্তৰখিনি চাই ল'বা। ইয়াৰ পিছতে আমাক ভাষা অধ্যয়ন দিছে যে পাঠটোত উপদেশ, পৰিশ্ৰম, অপমান, পৰাজয় শব্দবোৰ বা শব্দাংশ যোগ হৈ আছে। এইসমূহ ভাঙিলে কিদৰে এটা এটা শব্দ আমি সৃষ্টি কৰিব পাৰোঁ। যেনেকৈ উপদেশত উপ, পৰিশ্ৰমত পৰি, অপমানত অপ, পৰাজয়ত পৰা। এই অব্যয়কেইটা যোগ হৈ ক্ৰমে দেশ, শ্ৰম, মান, জয় শব্দৰ সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই হৈছে উপসৰ্গ। সংস্কৃতৰ পৰা অসমীয়ালৈ মুঠ 20টা উপসৰ্গ হ'ল পৰা অপশমনি, অৱননিৰ দুৰবি, অধিসু উৎ পৰি, অভিয়তি প্ৰতিয়পি উপ আ। ইয়াৰ উপৰিও অসমীয়া ভাষাত অ, কা, আও, বেদ আদি উপসৰ্গৰো ব্যৱহাৰ হয়। গতিকে ৬ নম্বৰ প্ৰশ্নটো হ'ব আমি উপসৰ্গসমূহ পাইছিলোঁ। উপসৰ্গত শব্দকেইটা এতিয়া ভাঙি দেখুৱাব লাগে। উপযোগ কুল, উপকূল, বেযোগ খল, সুযোগ নাম, বিযোগ খ্যাত, আওযোগ বাট। গতিকে ইয়াৰ শব্দকেইটাৰ আগত যিসমূহ বহিছে এইসমূহ হৈছে একোটা উপসৰ্গ। ৭ নম্বৰ প্ৰশ্নটো দিছে একোটাকৈ বাক্য ৰচনা কৰা। প্ৰথমটো থোপাই। পুথিভঁৰালত বহুতো পুথি থোপাই থোৱা হয়। পাৰ্গত, পৰিশ্ৰম কৰিলে কৰ্মত পাৰ্গত হৈ উঠিব পাৰি। একাগ্ৰতা মনোভাৱ শিক্ষা জীৱনত গুৰুত্বপূৰ্ণ। পুৰুষাৰ্থ কৰিলে জীৱনত সফলতা লাভ কৰিব পাৰি। স্বভাৱ, সৎ স্বভাৱে সজ ব্যক্তিত্ব গঢ়ি তোলে। ইয়াৰ পিছত জ্ঞান সম্প্ৰসাৰণ দিছে। আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথি অধ্যয়ন অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় লওঁ। অৰ্থাৎ আজিকালি ডিজিটেল লাইব্ৰেৰী এই সম্পৰ্কেও ইয়াতে উল্লেখ কৰিছে। গতিকে এইখিনি তোমালোকে পঢ়ি চাবা হওক। ৮-৯ নম্বৰটো তোমালোকে পুথিভঁৰালৰ পৰা কি কি কিতাপ পঢ়িছা, তোমাৰ প্ৰিয় গ্ৰন্থ এই বিষয়ে লিখিব কৈছে। ১০ নম্বৰটোত এখন পোষ্টাৰ দিছে, অসম গ্ৰন্থমেলাৰ পোষ্টাৰ। তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিছে আমাক। প্ৰথম প্ৰশ্নটো দিছে অসম গ্ৰন্থমেলা কেতিয়াৰ পৰা আৰম্ভ হ'ব, গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব, গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব, গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে, গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব। তোমালোকে পুংখানুপুংখভাৱে পোষ্টাৰখন পঢ়িলে জানিব পাৰিবা। ময়ো অৱশ্যে উল্লেখ কৰি দিছোঁ উত্তৰসমূহ, গতিকে তোমালোকে এইটো নিজে কৰি চাবা হওকচোন। শেষৰ প্ৰশ্ন ১১ আৰু ১২ প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছে। পাঠ্যপুথিৰ বাহিৰেও তোমালোকে ঘৰত কি কি পুথি আছে, পুথিসমূহৰ তালিকা প্ৰস্তুত কৰিব দিছে। ঘৰৰ বা আন সদস্য কেনেদৰে সংগ্ৰহ কৰিছে এইসমূহ লিখিব দিছে। গতিকে এইসমূহ তোমালোকে কৰি চাবা। আৰু এটা কথা সকলোৱে মনত ৰাখিবা, নিজৰ পাঠ্যপুথিৰ ভিতৰৰ বিষয়বস্তুসমূহ অধ্যয়ন কৰাৰ উপৰিও কিন্তু তোমালোকে অন্যান্য পুথিসমূহ পঢ়িবলৈ এতিয়াৰ পৰা এটা সু অভ্যাস গঢ়ি তোলা। আৰু নিশ্চয় প্ৰত্যেকৰে বিদ্যালয়ত সৰুকৈ হ'লেও পুথিভঁৰাল আছে। গতিকে এই পুথিভঁৰালৰ সদব্যৱহাৰ তোমালোকে এতিয়াৰ পৰা কৰিবা হওক। সকলো ভালে থাকা, পুনৰ আকৌ লগ পাম।